1907 চনৰ আজিৰ দিনটোত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ উজ্জ্বল নক্ষত্ৰ আৰু বিপ্লৱী ভগত সিঙৰ জন্ম হৈছিল। 1931 চনৰ 23 মাৰ্চৰ দিনটোত মাত্ৰ 23 বছৰ বয়সতে ভগত সিং আৰু তেওঁৰ দুই সতীৰ্থ সুখদেৱ আৰু ৰাজগুৰুক সেই সময়ৰ ভাৰত চৰকাৰ অৰ্থাৎ ব্ৰিটিছ চৰকাৰে ফাঁচীকাঠত ওলমাইছিল। তেওঁলোকৰ দুখ কি আছিল? তেওঁলোকৰ দুখ আছিল দেশদ্ৰোহিতা বা বিং এণ্টি নেশ্যনেল। কিয়নো তেওঁলোকে সেই সময়ৰ ব্ৰিটিছ চৰকাৰক কিছুমান প্ৰশ্ন কৰিছিল। প্ৰশ্ন কৰাকেই তেওঁলোকে দেশদ্ৰোহিতা আখ্যা দিছিল। ৰাইজৰ কথা নুশুনা কলা অত্যাচাৰী ব্ৰিটিছ চৰকাৰক এটা বোমা ফুটুৱাই সকীয়াই দি গৰ্জি উঠিছিল ইনকলাব জিন্দাবাদ, লং লিভ ৰিভলিউশ্যন বা বিপ্লৱ দীৰ্ঘজীৱী হওক। ভগত সিং আৰু তেওঁৰ সতীৰ্থ কেইজনক হত্যা কৰা হ'ল যদিও তেওঁলোকৰ চিন্তা আৰু মতাদৰ্শ আজিও আমাৰ বুকুত কঢ়িয়াই লৈ ফুৰিছোঁ। আৰু আজিৰ যুৱ ভাৰতৰ বাবে এই চিন্তা চৰ্চাসমূহ বেছি প্ৰাসংগিক হৈ পৰিছে। স্বাধীনতাৰ ৭৫ বছৰ পিছতো আজিৰ যুৱ প্ৰজন্মই নতুন ভাৰতবৰ্ষ নিৰ্মাণৰ উদ্দেশ্যে তেওঁলোকৰ ইনকলাবৰ ধাৰণাটোলৈ ঘূৰি চাব লাগিব। স্বাধীনতাৰ অৰ্থ ভগত সিং আৰু তেওঁৰ কমৰেডসকলৰ বাবে ইংৰাজৰ পৰা কেইজনমান ভাৰতীয়লৈ ক্ষমতাৰ হস্তান্তৰ নাছিল। স্বাধীনতাৰ অৰ্থ তেতিয়াহে ফলপ্ৰসূ হ'ব বুলি কৈছিল যেতিয়া এই গৰিষ্ঠ সংখ্যক ভাৰতীয় অৰ্থাৎ কৃষক আৰু শ্ৰমিকৰ অৱস্থাৰ উন্নতি কৰিব পাৰিব, খাটি খোৱা মানুহৰ উন্নতি কৰিব পাৰিব। তেওঁলোকে সমাজতান্ত্ৰিক ব্যৱস্থাৰ কল্পনা কৰিছিল। তেওঁলোকে গঠন কৰিব বিচাৰিছিল সমাজতন্ত্ৰ, য'ত সকলো অংশৰ লোকে তেওঁলোকে সমান অধিকাৰ থাকিব, ধৰ্মৰ নামত জাতিৰ নামত বেহা বেপাৰ নচলিব। এই দিশত ভাৰতবৰ্ষক আগবঢ়াই নিবলৈ বিপ্লৱীসকলে বিভিন্ন পথৰ সন্ধান কৰিছিল। সেই সময়ত তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল ৰুছ দেশৰ মহান অক্টোবৰ বিপ্লৱে। লেনিন হৈছিল তেওঁলোকৰ পথ প্ৰদৰ্শক। মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ সমান্তৰালভাৱে চলিছিল নৈৰাজ্যবাদী, ছ'চিয়েলিষ্ট আৰু কমিউনিষ্টৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ। ব্ৰিটিছক খেদিবলৈ দেশৰ জমিদাৰ শ্ৰেণী আৰু সংঘ পৰিয়ালৰ বাহিৰে সকলোৱে ব্ৰিটিছ বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। স্বাধীনতা আন্দোলন চলি থকাৰ সময়ত স্বাধীন ভাৰতবৰ্ষখন কেনেকুৱা হোৱা উচিত তাক লৈ বিভিন্ন মতৰ সৃষ্টি হৈছিল। তৎকালীন কংগ্ৰেছ নেতৃত্বই স্বাধীন ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ় দিব বিচাৰিছিল। ভগত সিঙকে ধৰি কমিউনিষ্টসকলৰ তেওঁলোকৰ মত আছিল যে স্বাধীনতা আন্দোলনৰ মাজেৰে লাভ কৰা যি ৰাজনৈতিক স্বাধীনতাক যদি অৰ্থনৈতিক স্বাধীনতালৈ ৰূপান্তৰ কৰিব পৰা নাযায় তেন্তে এই গণতান্ত্ৰিক গণৰাজ্য ধৰ্মনিৰপেক্ষ গণৰাজ্যৰ গাঁথনিৰ প্ৰতি বাৰে বাৰে ভাবুকিৰ সৃষ্টি হ'ব। ইয়াৰ উপৰি অন্য এটা ধাৰা আছিল যিয়ে ধৰ্মৰ ভিত্তিত স্বাধীন ভাৰতবৰ্ষৰ ৰূপটো তৈয়াৰ কৰিব বিচাৰিছিল। 1939 চনত হিন্দু মহাসভাৰ তৎকালীন সভাপতি দামোদৰ সাৱৰকাৰে মহাসভাৰ অধিৱেশনত কৈছিল যে ভাৰতবৰ্ষৰ ভিতৰতে দুখন দেশ আছে, এখন হিন্দু আনখন ইছলামৰ। এবছৰ পিছত মহম্মদ আলী জিন্নায়ো সেই একেই কথাকে দোহাৰিলে। এনেকৈ সৃষ্টি হৈছিল দ্বিজাতি তত্ত্ব। পিছত ব্ৰিটিছে ভাৰত বিভাজন কৰিলে, পাকিস্তান ইছলামিক গণৰাজ্য হ'ল। তেতিয়া RSSে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছিল, কিন্তু ভাৰতীয় জনগণে ইয়াক গ্ৰহণ নকৰিলে। এটা বৃহৎ ঐক্য ৰক্ষাৰ বাবে ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত হ'ল। তাৰ পিছতো সাম্প্ৰদায়িক শক্তিসমূহে অহৰহ ইয়াৰ বিৰুদ্ধে নানা চক্ৰান্তত লিপ্ত হৈ থাকিল। মহাত্মা গান্ধীৰ হত্যা ইয়াৰে আছিল চৰম প্ৰতিফলন। মহাত্মাই সমগ্ৰ জীৱন সাম্প্ৰদায়িক সম্প্ৰীতিৰ হকে থিয় দিছিল, দ্বিজাতি তত্ত্বৰ বিৰোধিতা কৰিছিল আৰু তাৰ বাবেই স্বাধীন ভাৰতৰ প্ৰথম সন্ত্ৰাসবাদী নাথুৰাম গডছে তেওঁক হত্যা কৰিছিল। আজিও এই যুঁজ চলি আছে। বৰ্তমান RSS পৰিচালিত চৰকাৰখনে মহাত্মাৰ চশমাযোৰ ব্যৱহাৰ কৰি তেওঁৰ আদৰ্শক বিসৰ্জন দিছে, নাথুৰামক বীৰ সজাবলৈ দেহে কেহে খাটিছে। জনগণৰ আন্দোলনৰ ফলত দেশ স্বাধীন হ'ল, লগে লগেই ৰাজনৈতিক স্বাধীনতা পালে। জাতি, ধৰ্ম, বৰ্ণ, লিংগ আৰু
আৰ্থিক অৱস্থা নিৰ্বিশেষে সকলো ভাৰতীয়ক সাৰ্বজনীন ভোটাধিকাৰ প্ৰদান কৰা বিশ্বতে বৃহত্তম গণতন্ত্ৰ ইতিহাস সৃষ্টি কৰিলে, আমাৰ ভাৰতবৰ্ষ ইতিহাস সৃষ্টি কৰিলে। কিন্তু এই অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ যি প্ৰয়োজনীয় অৰ্থনৈতিক আৰু সামাজিক ৰূপান্তৰ, সি সঠিক দিশত আগ নাবাঢ়িল। পৰৱৰ্তী সময়ত দেশত শাসন কৰা কংগ্ৰেছ আৰু বিজেপিয়ে বৃহৎ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাৰ নীতি গ্ৰহণ কৰিলে। এনে এক অৱস্থা সম্পৰ্কে সেই তেতিয়াই ভগত সিঙে অনুমান কৰিব বিচাৰিছিল আৰু সাৱধান বাণী শুনাইছিল। কি কৈছিল তেওঁ? ভাৰত চৰকাৰৰ নেতৃত্ব লৰ্ড ৰিডিং নে ছাৰ পুৰুষোত্তম ঠাকুৰদাসৰ হাতত আছে, তাক লৈ তেওঁলোকৰ কৃষক আৰু শ্ৰমিকৰ কি আহে যায়? এজন কৃষকৰ বাবে লৰ্ড আৰউইনৰ ঠাইত ছাৰ তেজ বাহাদুৰ চাপ্ৰু আহিলে কি পাৰ্থক্য? বৰ্তমান এই অৱস্থাত অধিক ভয়াৱহ হৈছে। আজি আমি দেখিবলৈ পাইছোঁ কেনেকৈ ভাৰতবৰ্ষৰ জনগণৰ সম্পত্তি ব্ৰিটিছৰ দৰে বৃহৎ পুঁজিপতি বিজয় মালিয়া, নীৰৱ মোদী তেওঁলোকে লুটি বিদেশত পাইছেগৈ। সকলোৰে বিকাশৰ কথা কৈ ভাৰত চৰকাৰে কেৱল আম্বানী আদানী আৰু বিশেষকৈ আদানীৰ স্বাৰ্থত ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে। সেই সময়ৰ দৰে আজিও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। কৃষকৰ লং মাৰ্চ, শ্ৰমিকৰ সৰ্বভাৰতীয় হৰতাল, সময়ে সময়ে সৰু সৰু ব্যৱসায়ী, কৰ্মচাৰী, যুৱক যুৱতী, ছাত্ৰ, মহিলা, কৃষক সকলোৱে দেশ কঁপাই তুলিছে। সমানে সমানে আমি দেখা পাইছোঁ কি ধৰণে দমন চলিছে, ছেডিশ্যনৰ গোচৰ চলিছে। আজিও গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰু বৃদ্ধি হৈছে আৰু ব্ৰিটিছৰ যি ডিভাইড এণ্ড ৰুল নীতি, সেই বৰ্তমান এতিয়াও প্ৰযোজ্য কৰি থকা হৈছে। সেইকাৰণে ঐক্যবদ্ধ প্ৰতিবাদ বিনষ্ট কৰিবলৈ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা হৈছে। ভগত সিঙে তেওঁৰ লিখনিত সাম্প্ৰদায়িক সংঘৰ্ষ আৰু তাৰ সমাধান শীৰ্ষক এটা লেখাত তেওঁ লিখিছে যে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে তেওঁ থিয় দিয়াৰ কথা কৈছিল আৰু যুক্তি দিছিল কিয় ৰাজনীতি আৰু ধৰ্মক পৃথক কৰাৰ প্ৰয়োজন। সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মিডিয়াৰ ভূমিকা সম্পৰ্কেও তেওঁ লিখিছিল। কি বুলি লিখিছিল? তেতিয়াই বাতৰি কাকতসমূহৰ প্ৰকৃত দায়িত্ব হৈছে জনগণক শিক্ষিত কৰা, মনবোৰ নিকা কৰা, ঠেক বিচ্ছিন্নতাবাদী বিভেদৰ পৰা ৰক্ষা কৰা আৰু সাম্প্ৰদায়িক চিন্তাক মষিমূৰ কৰি এক উমৈহতীয়া ৰাষ্ট্ৰীয়তাবাদৰ সম্প্ৰসাৰণ কৰা। আজিৰ বহু মিডিয়াৰ বাবে এনে কথা কাৰ্যকৰী কৰাটো দূৰৰে হজম কৰাও কঠিন হ'ব ধৰিছে। তেওঁলোকৰ এটা অংশই উমৈহতীয়া ৰাষ্ট্ৰীয়তাবাদৰ মানে যি ৰাষ্ট্ৰীয়তাবাদে দেশৰ সকলো ৰাজ্য, ভাষা, কৃষ্টি, জাতি, ধৰ্মৰ ভিন্নতাৰ মাজতো ঐক্য গঢ়ি তোলা বা এক শব্দত ক'বলৈ হ'লে ভাৰতীয় জাতীয়তাবাদৰ সলনি মোদী আৰু RSSৰ হিন্দুত্ববাদী ৰাষ্ট্ৰীয়তাবাদৰ প্ৰবক্তা হৈ পৰিছে এই গদি মিডিয়াসকল। গদি মিডিয়া সম্পৰ্কে ভগত সিঙে তেতিয়াই লিখিছিল কিদৰে তেওঁলোকৰ মূল উদ্দেশ্য হৈছে অজ্ঞানতাৰ প্ৰচাৰ কৰা, বিচ্ছিন্নতা আৰু গোড়ামী বিয়পাই জনগণৰ মন মগজু সাম্প্ৰদায়িক কৰি তুলি সংমিশ্ৰিত সংস্কৃতি আৰু উমৈহতীয়া ঐতিহ্য ধ্বংস কৰা। অতি নিৰ্লজ্জভাৱে একাংশ মিডিয়াই দি নেশ্যন ৱান্টছ টু ন' বুলি চিঞৰি এয়াই কৰি থকা নাই জানো? আমি সকলোৱে দেখা পাইছোঁ। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ নোলোৱা সাম্প্ৰদায়িক বিচ্ছিন্নতাবাদী RSSে ব্ৰিটিছৰ দৰে সকলো সম্প্ৰদায়ৰ মাজত বিৰাজ কৰা সাধাৰণ ঠেক মনোবৃত্তিক ব্যৱহাৰ কৰে। আজি দেশৰ বৃহৎ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাকাৰী আৰু সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ প্ৰয়োজন হৈ পৰিছে। এনে বিভেদকামী শক্তি পৰাস্ত কৰাৰ উপায় ভগত সিঙৰ লিখনিত কিন্তু আমি পাইছিলোঁ। তেওঁ লিখিছিল কি? এই সকলো সংঘৰ্ষৰ অন্ত কেৱল ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশ পৰিৱৰ্তন কৰিহে সম্ভৱ। কিন্তু বৰ্তমানৰ আৰ্থিক নীতি পৰিৱৰ্তন কৰাটো কঠিন। সেয়ে জনগণে চৰকাৰ পৰিৱৰ্তন নোহোৱালৈকে চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাব লাগিব। কাৰণ তেওঁ জানিছিল কিদৰে শাসক শ্ৰেণীয়ে নিজৰ স্বাৰ্থতেই বিভেদৰ বীজ সিঁচে আৰু সেয়ে তেওঁ লিখিছিল জনতাই যাতে নিজৰ মাজতে যুঁজ নকৰে তাৰ বাবে শ্ৰেণী সচেতনতাৰ প্ৰয়োজন। দুখীয়া, শ্ৰমিক শ্ৰেণী আৰু কৃষকক স্পষ্ট কৰিব লাগিব যে পুঁজিবাদ হৈছে তেওঁলোকৰ আচল শত্ৰু। জাতি, ধৰ্ম, বৰ্ণ আৰু অঞ্চল নিৰ্বিশেষে সকলো দুখীয়াৰ অধিকাৰ একেই। ঐক্যবদ্ধ হৈ সকলো বিভেদ আঁতৰাই
ক্ষমতা দখল কৰিলেহে সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব। এই প্ৰচেষ্টাৰে আপোনালোকে একো নেহেৰুৱাই, বৰঞ্চ এই চেষ্টাৰে এদিন দাসত্বৰ শৃংখল ছিঙিব পাৰিব আৰু অৰ্থনৈতিক স্বাধীনতা অৰ্জন কৰিব পাৰিব। এই সঠিক ৰূপৰেখা কাৰ্যকৰী কৰাত আজি সমস্যাত জৰ্জৰিত যুৱ সমাজৰ ভূমিকা হ'ব লাগিব কিন্তু উল্লেখযোগ্য। যুৱসকলে নতুন ভাৰতবৰ্ষৰ নিৰ্মাণ কৰিবলৈ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰি এক বিকল্প জনমুখী অৰ্থনীতি গঢ়ি তুলিব পৰা ৰাজনীতিৰ সূত্ৰপাত কৰিব লাগিব। আৰু সেয়ে আজি আমি যুৱকসকলক পিষ্টল বা বোমা তুলি ল'বলৈ ক'ব নোৱাৰোঁ। আজিৰ ছাত্ৰসকলৰ সন্মুখত ইয়াতকৈ গুৰুত্বপূৰ্ণ কাম আছে। আজিৰ বিপ্লৱৰ বাৰ্তা দেশৰ বিভিন্ন প্ৰান্তলৈ যুৱকসকলে বিয়পাই দিব লাগিব। কোনে কৈছিলে? ভগত সিঙে কৈছিলে। কল কাৰখানা, বস্তি অঞ্চল আৰু গ্ৰামাঞ্চলৰ কোটি কোটি জনতাক জগাই তুলিব লাগিব, যাতে তেওঁলোক স্বাধীন হয় আৰু মানুহৰ ওপৰত চলা শোষণ যাতে অসম্ভৱ হৈ উঠে। এই দেশৰ আজি আমাৰ দেশখনৰ বেছিভাগেই হৈছে যুৱ সমাজ, আৰু আমি আজি ভগত সিং আৰু তেওঁলোকৰ সতীৰ্থসকলৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সম্পূৰ্ণ শক্তি নিয়োজিত কৰিব লাগিব। ভগত সিঙৰ দৰেই শাসক শ্ৰেণীক প্ৰশ্ন কৰিব লাগিব কিয় নিবনুৱাৰ হাৰ যোৱা ৪৫ বছৰৰ আটাইতকৈ বেছি আছে? কিয় চকীদাৰৰ নামত নাটক কৰা চৰকাৰখনে দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত ছিকিউৰিটি গাৰ্ড কৰ্মচাৰী তেওঁলোকে ন্যূনতম মজুৰিৰ পৰা, আমাৰ আশা অংগনবাদী সকলোকে ন্যূনতম মজুৰিৰ পৰা কিয় বঞ্চিত কৰিছে? কিয় আজি ঘৰ ৱাপচি, লাভ জেহাদ, গো-ৰক্ষা আদিকহে বেছি গুৰুত্ব প্ৰদান কৰা হৈছে? আজিৰ যুৱশক্তিয়ে সংবিধান ৰক্ষাৰ যুঁজখন আগুৱাই নি গণতন্ত্ৰ অধিক শক্তিশালী কৰিব লাগিব। অনবৰতে আমি এই যুঁজ আগবঢ়াই নিব লাগিব। আমাৰ মাজত চলিব লাগিব বেটল অফ আইডিয়াছ। আমি দৃঢ় বিশ্বাসী যে আমাৰ বিজয় অনিবাৰ্য, কাৰণ সমাজতন্ত্ৰই ভৱিষ্যত আৰু এই ভৱিষ্যত আমাৰ। আহক আজি ভগত সিঙৰ জন্ম জয়ন্তী উপলক্ষে তেওঁৰ চিন্তালৈ পুনৰ ঘূৰি চাওঁ। ধন্যবাদ।